Hello viewers, বিশেষকৈ মই আহিছিলো গুৱাহাটীত আৰু গুৱাহাটীত আহি পিনে মই লগ পালো আমাৰ গৌৰৱ মাইণ্ডক লগ পালো বিশেষকৈ গৌৰৱ মাইণ্ড অন্দিকৈ কলেজৰ অবৰনাৰী নিসকিয়া হাহিৰে খালি কৰি যাতি সুলি ৰং সোণাৰী আহিতি ৰূপাৰী চলাহি প্ৰেমেৰে বলিয়া কৰিলি এতিয়া গৌৰৱক হ'লে আহি পিনে গৌৰৱকে মোৰ চেনেলটোত মইনা কি চেনেলটোত গৌৰৱক নিমন্ত্ৰণ কৰিছোঁ বিশেষকৈ গৌৰৱ আৰু তোমাৰ দৰ্শন দিয়া নমস্কাৰ মোৰ নাম গৌৰৱ আৰু মইনাদাই চাগে কৈছে চেনেলটোৰ নাম গৌৰৱ মাইণ্ডছ বুলি আৰু মই মইনাদাই ঘৰৰ ওচৰতে থাকোঁ বাৰু বেছি দূৰ নহয় মোৰ গহপুৰত ঘৰ কিন্তু এতিয়া মানে আৰু ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ দিছোঁ অকণ নাৰ্ভাছ ফিল বিশেষকৈ গৌৰৱৰ এজ এ ইউটিউবাৰ বুলি মই ইণ্টাৰভিউ লোৱা নাই গৌৰৱক দুটা হেৰিত লৈছোঁ এজ এ টিকটকাৰ আৰু এজ এ ইউটিউবাৰ ব্লগাৰ হয় ভাল ব্লগ কৰে চ' ব্লগ কৰা আপোনাৰ যদি চেনেল এতিয়ালৈকে চোৱা নাই ভিজিট কৰা নাই চ' ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপুনি পাব গৌৰৱ এতিয়া পোনপ্ৰথমবাৰে তোমাৰ পৰিচয় দিয়া পৰিচয় বুলিলে তোমাৰ নামটো ক'লাই আৰু বাকীডোখৰ মানে মই এনেই মেইন ঘৰ হ'ল মোৰ গহপুৰত থাকোঁ মই গুৱাহাটীত আৰু গুৱাহাটী মই KV মানে কেন্দ্ৰীয় বিদ্যালয় 9 মাইলত পঢ়ি আছোঁ যোনে গুৱাহাটী থাকে চিনি পাব আৰু মোৰ জন্ম গহপুৰতে হৈছিলে তোমাৰ পৰিচয়টো দিলা চ' এতিয়া নেক্সট এতিয়া হেৰি আহিছোঁ তোমাৰ ধৰা ইউটিউব জাৰ্ণি টিকটকত তুমি ষ্টাৰ্ট কৰা বেছি দিন হোৱা থাকে টিকটকত 2 সপ্তাহ হৈছে জাষ্ট টিকটকত 2 উইকছত 1K ফলোৱাৰ্ছ ভাবি চাওক তাৰপৰা হেৰি কি কয় মানে ইউটিউবত তুমি যে এতিয়া তুমি পঢ়াব ক্লাছ 9ৰ হয় চ' পঢ়াৰ টাইমতে তুমি যে ইউটিউবৰ জাৰ্ণি ষ্টাৰ্ট কৰিছা ফাৰ্ষ্ট অফ অল মই ডিম্পুদাৰ ভিডিঅ' চাইছিলোঁ আৰু লগতে বিকাশদাৰ ভিডিঅ' চাইছিলোঁ ডিম্পুদাৰ টেকনিকেল টপিক হয় সেইটো কাৰণে মানে ইমান ইণ্টাৰেষ্টেড হৈছিলোঁ যেতিয়া বিকাশদাৰ ভিডিঅ' মই তলত পালোঁ ৰিচেণ্টলিত আহি যায় তো বিকাশদাৰ ভিডিঅ' চাইছিলোঁ যে এইবিলাক ঘূৰা ফুৰা ভিডিঅ' দিয়ে মইতো ঘূৰি থাকোঁ এনেকুৱা কিবা গৈ থাকোঁ তো ভাবিলোঁ মই তেনেকুৱা ভিডিঅ' দিব ষ্টাৰ্ট কৰোঁ তাৰপিছত ছেকেণ্ড টাইম মই এটা মিটআপ আছিলে থাৰ্ড মিটআপ অল আছাম ইউটিউবাৰ মই তাত ডিম্পুদাক বিকাশদাক লগ পাইছিলোঁ তো তাৰপৰা মই ডিম্পুদা আৰু বিকাশদাৰ ফোন নাম্বাৰ আনিছিলোঁ তাৰপিছত মানে এনেকৈ ঘূৰোতে ফোন নাম্বাৰ মানে একদম ভাইটি নিচিনাকৈ দুজন মানে ডিম্পুদা আৰু বিকাশদা ভাবিলে মোক তাৰপিছত কি কয় ডিম্পুদা বিকাশদাই লগ লাগি মোৰ চেনেলটো অলপ গ্ৰ' কৰাৰ নিচিনা কৰি আছোঁ লগতে মোক হেল্প কৰি আছে বিকাশদাও হেল্প কৰি আছে লগতে ডিম্পুদা বহুত হেল্প কৰি আছে মানে য'তে লৈ যোৱা এইটো হেল্প কৰা হয় আচলতে বহুত মানে হেৰি হৈ আছে নজনা টপিকবিলাক শিকাই দিয়ে সেইটো কাৰণে ভাল লাগে আৰু এতিয়া হেৰি তুমি ক'লা যে ইউটিউবৰ জাৰ্ণি সিহঁতৰ পৰা ষ্টাৰ্ট কৰিলা চ' এতিয়া আহিছোঁ বেলেগ এটা ট্ৰেইনিঙত তুমি আহিছা টিকটকত তুমি কাৰ পৰা ইনস্পায়াৰ হৈ টিকটকত কিন্তু মই বিকাশদাৰ পৰা আহিছোঁ কিয় বিকাশদাৰ এটা ভিডিঅ' ভাইৰেল হোৱাৰ কাৰণে মই ভাবিলোঁ মোৰ 16 মিলিয়ন হৈছিল 16 মিলিয়ন সেইটো অসমত ইম্পচিবল তাৰপিছত মই ভাবিলোঁ মোৰো এটা ভিডিঅ' ভাইৰেল কৰিব পৰা যদি ভালেই টিকটকত মোক সেইটো কাৰণে ষ্টাৰ্ট কৰিলে ভিডিঅ' কিন্তু 2 সপ্তাহত 1000 ফলোৱাৰ্ছ বেয়া হোৱা নাই ভালেই হৈছে কিন্তু হেৰি বিশেষকৈ তুমি তাৰ পৰা ইনস্পায়াৰ হৈ তুমি টিকটকত গুচি আহিলা সিহঁতৰ দুটাৰ পৰা ইনস্পায়াৰ হৈ ফাৰ্ষ্ট টাইম আহিলা তুমি ইউটিউবত আৰু অনলি বিকাশৰ পৰা ইনস্পায়াৰ হৈ পিনে আকৌ তুমি আহিলা টিকটকত তুমি ব্লগিং কৰা এটা চেনেল আছে ব্লগিং তাৰপৰা আৰু ইটো আৰু এটা আছিল গেমিং আছিলে সেইটো গেমিংটোত মানে এতিয়া মানে ডাউন হৈ গুচি গ'ল সেইটো ভিডিঅ' চিডিঅ' দিয়া হোৱা নাছিলে মানে মোবাইল চেঞ্জ কৰাৰ কাৰণে ভিডিঅ' ইমেইল আইডিটো কিবা হৈ গ'ল আৰু মোবাইলৰ চিমটো মোৰ হেৰাই থাকিল সেইকাৰণে গেমিংটো ঠাইত গুচি গ'ল দিব নোৱাৰিলোঁ সেইটো গেমিং চেনেল সেইটো বন্ধ কৰি দিয়া সেইটো বন্ধ কৰি দিলোঁ এতিয়া অনলি খালি ব্লগিং চলি আছে আৰু টিকটকটো মাজে ভিডিঅ' এটা মই দুইটা টিকটকৰ আৰু ব্লগিং চেনেলৰ লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনত দিম চাই ল'ব এবাৰ আৰু পাৰিলে ফ'ল' কৰিব আৰু আগবঢ়া তাৰপৰা আহিলোঁ আৰু এটা টপিকত আহিম এতিয়া ধৰা তুমি যেতিয়া হেৰি ইউটিউবৰ যেতিয়া ব্লগিং কৰা ব্লগিঙৰ যিবিলাক হেৰি কাম কৰি আছা চ' এইবিলাকত তুমি ঘৰৰ ফালৰ পৰা হেল্প পোৱা নে নোপোৱা ঘৰৰ ফালৰ পৰা হেল্প পাওঁ মা দেউতাই ছাপোৰ্ট কৰে বহুত ছাপোৰ্ট কৰে কিয় দুটা চেনেল হৈ যোৱাৰ পাছত 3 নম্বৰ চেনেল যেতিয়া খুলিব পাৰিছোঁ মা দেউতাই বহুত ছাপোৰ্ট কৰে তাৰপাছত মোৰ হেৰি ৰ'ষ্টৰ কথাটো কওঁ এতিয়া ৰ'ষ্ট অথনি ক'ব মানে থাকি গুচি গ'ল ৰ'ষ্ট কিন্তু কৰিলে মই বেয়া নাপাওঁ ৰ'ষ্টটো কৰক কিয় সেই ৰ'ষ্টটোৱে মানে ৰ'ষ্টটো এটা এণ্টাৰটেইনমেণ্ট হয় মানুহে কিছুমানে বহুত ভুল বাজি লয় যে ৰ'ষ্টটো এটা বেয়া হয় কিন্তু থাম্বনেইলটো বেয়া দিলেতো বেয়া হয় কিন্তু ৰ'ষ্টটো এটা এণ্টাৰটেইনমেণ্ট হয় তো ৰ'ষ্টটো চালে একো বেয়া নহয় কিন্তু অসমৰ ডেকা আৰু মিষ্টাৰ ৰাজাদাক কৈছোঁ অসমৰ ডেকা কৈছোঁ যে ভাল ৰ'ষ্ট থাম্বনেইল এতিয়া ভাল কৰি গৈ আছে বাৰু আগতে বেয়া আছিলে সেইকাৰণে মই ইউটিউবাৰ ৰ'ষ্টাৰ দুজন ইউটিউবাৰ কিন্তু মই বেয়া নাপাওঁ ভালেই পাওঁ
আৰু মোৰ ফেভাৰিট ৰোষ্টাৰ হওক হেড দুজনে হয় দাদা হেড দুজনে হয় আৰু বিশেষকৈ হেৰি কি কয় মোৰ আগৰ এটা ইণ্টাৰভিউ আছিলে যিটো আছিলে বিকাশ আৰু বিতুপন দাৰ আৰু সেই তাত দিছিলোঁ তাত মানে এই কথাটো আলোচনা হৈছিলে ৰোজটো এনেকৈ কৰা যি হাঁহিৰ মাজে সমালোচনা কৰা সেইটো ভাল কিন্তু হাঁহিৰ মাজে খং উঠাটো যিটো সেইটো নকৰিবা সেইটো বিশেষকৈ সেইটো নিবিচাৰোঁ আমিও নিবিচাৰোঁ আৰু তোমালোকে তেনেকৈ নকৰা এইবাৰ আকৌ বেলেগ এটা কুৱেশ্যনত আহিছোঁ তুমি তোমাক এইটো কুৱেশ্যন এইকাৰণে সুধিছোঁ বিশেষকৈ ধৰা তুমি এই ষ্টুডেণ্ট এতিয়া চ' মোৰ ষ্টুডেণ্ট হয় আৰু স্কুলত পঢ়ি আছা চ' মোৰ ভাইটিয়ে হ'বা সেইকাৰণে কৈছোঁ আৰু ধৰা তুমি যিকণ সময় তুমি দি আছা ইউটিউবত ভিডিঅ'ৰ ওপৰত দি আছা চ' সেই ভিডিঅ'ৰ ওপৰত যিখিনি সময় দিছা সেই তেনেকৈ তোমাৰ পঢ়াৰ ক্ষেত্ৰত একেই গতিতে গৈ আছে নে তোমাৰ নে ভিডিঅ'তে ফুল ফ'কাছ ভিডিঅ'তে কৰি আছা ভিডিঅ' যোৱা নাই ইমান আৰু পঢ়াটো সিমানটো যোৱা নাই মানে মিডিয়ামতে আছে দুটা বস্তু আপোনালোকে চাইছে আপোনালোকেও কৈছোঁ যে মোৰ ভিউৱাৰ্ছ বহুত আছে বিশেষকৈ যিসকল ষ্টুডেণ্ট এজ এ ষ্টুডেণ্ট হয় আৰু ষ্টুডেণ্টৰ সিহঁতি মানে নিজে কিছুমান ধৰক ভিডিঅ' বনাবলৈ হেৰি কৰা যত্ন কৰে ভাল ভিডিঅ' বনায় মোকো কৰিছে এজনে প্ৰেংক কল কৰিছে চ' প্ৰেংক কলক বহুত বেয়াকৈ কামুৰি দিছোঁ মানে সেইজনক প্ৰেংক কল মোক এটাই প্ৰেংক কল কৰিছিলে মানে ইউটিউবত ভিডিঅ' দিয়া নে কি নাজানো মানে প্ৰেংক কল কৰা বুলি প্ৰেংক কল কৰিছে মই গম পালোঁ তাৰপাছত অকণমান লাগিলে মেলিলে তাৰপাছত এওক কাটি দিলোঁ তাৰপাছত ব্লগ লিষ্টত ভৰাই দিলোঁ কিয় কিছুমান কামোৰ পালে মানে কিছুমান টাইমত কিছুমান কামোৰ পালে ভাল নালাগে সেইকাৰণে ব্লগ লিষ্টত ভৰাই দিলোঁ আৰু তাৰপাছত মেছেজ কৰিছিলোঁ বোলে এনেকৈ প্ৰেংক কল আছিলে বেয়া মই চব গম পাইছোঁ তাৰপাছত মই নুখুলিলোঁ যে ইউটিউবত মানে ক'ত দিওঁ মানে হোৱাটছএপত তেনেকৈ থাকি গৈছে কাৰণ যিসকল ছাবস্ক্ৰাইবাৰ আছে তোমাৰ ছাবস্ক্ৰাইবাৰ উইথ মাই ভিউৱাৰ্ছসকল আছে চ' সেই ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰসকলৰ আৰু তাৰ মাজতে তোমালোকে আজিলৈকে তুমি কিমান ধৰা পজিটিভ কমেণ্ট পাইছা বা পজিটিভ সিহঁতৰ ফালৰ পৰা হেল্প পাইছা আৰু কিমান নিগেটিভ হেল্প পাইছা তোমাৰ মই ক'ব গ'লে এতিয়ালৈকে আগৰ চেনেলটোত পজিটিভ পাই গৈ আছোঁ নিগেটিভ পোৱা নাছিলে আৰু এইটো চেনেলটোত পজিটিভ পাই আছোঁ নিগেটিভ এতিয়ালৈকে অহা নাই ভিডিঅ'ত ডিছলাইক আহিব পাৰে মানে যদি 5টা লাইক আহে তাৰে মানে 5টা লাইক যদি 10টা লাইক আহে মোক তাৰে এটা ডিছলাইক আহে আৰু কমেণ্ট বেয়া এটাও নিদিয়ে ভালকৈ বুজাই দিয়ে যে আমুকটো বেয়া হৈছে তুমি নেক্সট টাইম ইম্প্ৰুভ কৰিব ট্ৰাই কৰা ভিউৱাৰ্ছে বহুত ভালকৈ কয় মানে ভিউৱাৰ্ছেও ভাবে যে পোৱালি হ'ল যেতিয়া অকণ হেল্প কৰোঁ আগবাঢ়িব তো ভিউৱাৰ্ছে অকণ ছাপোৰ্ট কৰি আছে আৰু এই কমেণ্টৰ মাজৰ কথা মই আনিছিলোঁ এইটো কাৰণে কমেণ্টৰ পজিটিভ আৰু নিগেটিভ গ'ল এতিয়া ধৰক আৰু এটা কমেণ্ট যিটো কমেণ্ট এনেকুৱা আছে বিশেষকৈ আহে কোনবিলাকৰ পৰা বিশেষকৈ ছোৱালীসকলে কিছুমানে ধৰক লাইক কৰাৰ পিছত কিছুমান ছোৱালীয়ে হেৰি আহে তেনেকৈ কমেণ্ট আজিলৈকে অহা নাই আগৰ চেনেলত আহিছিলে 100ৰ পৰা কিমান ৰেটিং দিব বাৰু ইমান পাৰ্চেণ্ট আগৰ 30% দিব পাৰোঁ কোনটো কমেণ্ট চবতকৈ বেছি প্ৰিয় আছিলে মোৰ চবতকৈ এনেকৈ তোমাৰ ভইচটো ভাল লাগে আৰু তুমি দেখিবলৈ বহুত ভাল কিউট এনেকৈ ক'লে মানে ভাল লাগি যায় আৰু নিজকে আৰু কেতিয়াবা তেনেকৈ ফোনো আহিছে মোৰ বহুত তেনেকৈ ফোন আহিছে এতিয়া বহুত ছাবস্ক্ৰাইবাৰ আগৰ ছাবস্ক্ৰাইবাৰ মোক ফোন কৰি থাকে কয় যে তুমি বহুত ভাল ল'ৰা তুমি ইমান ধুনীয়াকৈ লগত মানে ভাল ইউটিউবাৰ তুমি বহুত ইউটিউবাৰ লগত বহুত ভালকৈ মিলিজুলি থাকা আৰু তুমি কাকো বেয়াকৈ নোকোৱা এনেকৈ বহুতে কিবা কিবি কয় মানে এতিয়া ফোন কৰি তেনেকৈ কয় আৰু ভালকৈ ভিডিঅ' বনাই গৈ থাকা ইম্প্ৰুভ হ'ব জল্দি 1K হওক সেইটো আমাৰ কামত থাকে এনেকৈ 1 লাখ হওক এনেকৈ বহুত মানে উৎসাহ দিয়ে ইয়াৰ পিছত আৰু এটা আহিছোঁ ধৰক মই এইটো কুৱেশ্যন মই প্ৰতিজনকে সুধোঁ বিশেষকৈ মই খালি আগৰ ইণ্টাৰভিউটো মই সুধিবলৈ পাহৰি আহিলোঁ মানে মই টোটেলি কনফিউজ হৈ গ'লোঁ মানে বহুত দীঘল হৈ গৈছিলে ভিডিঅ'টো বিকাশ আৰু বিতুপন দাৰ মই ইণ্টাৰভিউটো সুধিবলৈ থাকি গ'ল আৰু সেই কথাটো হৈছে তোমাৰ লাইফত আজিলৈকে তোমাৰ এটা একদম পূৰা এনেকুৱা এটা মুমেণ্ট পোৱা যিটো মুমেণ্ট তোমাৰ মনত পৰিলে এনি টাইম হাঁহি উঠি থাকে আৰু এটা মুমেণ্ট এনেকুৱা এটা মুমেণ্ট যিটো কথা মনত পৰিলে সদায় তুমি দুখ লাগি থাকে মুমেণ্টটো 1 মিনিট ভাবি লওক মানে মুমেণ্ট আছে এনেকুৱা বহুত মুমেণ্ট গৈছে বহুত মুমেণ্ট মানে আহিব পাৰে কি নাজানো কি যোৱা মোৰ মানে লাগে ন মোৰ যেতিয়া 10 বছৰমান আছিল তেতিয়া মানে 1 জানুৱাৰী চবেই খায় চ' বাৰ লগত গ'লোঁ খাবলৈ তাত মানে কিবা কিবি এনেই হ'ল মানে ধৰি লওক চব বনালে মেলিলে তাৰপাছত মই কি কৰিলোঁ বস্তুখিনি চব লুকুৱাই থৈ দিলোঁ বাহঁতে গোটেই দিনটো মানে 3-4 ঘণ্টা মানে বিচাৰি আছিলে তাৰপাছত লাষ্টত কি কৰিলোঁ সেইখিনি বস্তু আকৌ তাত আহি থৈ দিলোঁ তাৰপাছত ক'লোঁ এনেকৈ সেইটো কিন্তু বহুত মানে হাঁহা মুমেণ্ট আছিল মানে হেপী মুমেণ্ট আছিলে এইটো আৰু দুখ মুমেণ্ট হ'ল এনেকুৱা যে মানে কি হ'ল এইটো ইয়াৰ্ছতে মানে মই এতিয়া ক্লাছ 9ত যে মই এবাৰ 10ত হ'ব লাগিছিলে আচলতে এবাৰ 9ত কিয় হ'লোঁ মোৰ মানে বহুত এবচেণ্ট হৈ গুচি গ'ল ইউটিউবত লাগি থকাৰ কাৰণে এবচেণ্ট নহয় কিয় মোৰ ভণ্টি মা দেউতাই কিয় মানে ইফালৰ পৰা ইফাল লৈ থাকিব লগা হয় চ' মানে এবাৰ এটেণ্ডেঞ্চটো কমি গুচি গ'ল সেইটো কাৰণে মানে আকৌ অসুবিধা যাওঁতে এবাৰ এইটো ক্লাছত থাকি যাব সেইখিনি মোৰ যোনখিনি ফ্ৰেণ্ড আছে সেইখিনি ফ্ৰেণ্ড আকৌ
এইটো ইয়াৰ্ছত নাপাওঁ সেইটো মানে বেয়া মুভমেণ্ট আৰু মোৰ একজাম ভালে হ'ল বিশেষকৈ যিসকল ফ্ৰেণ্ড আছিলে সেইসকল আগবাঢ়ি গ'ল কিন্তু বিশেষকৈ তাৰ তলৰ যিকেইটা আছিলে ভাইটিও সেই ভাইটিসকল এতিয়া ফ্ৰেণ্ড হৈ গ'ল ফ্ৰেণ্ড দুটা পালে দুটা বেছ পালে কিন্তু ইটো বেছ গুচি গ'ল যে কিন্তু ভাল লগা নাই মানে মানুহৰ কাৰণে দুখৰ আৰতো সুখ থাকে বুলি কয় সেই সুখখন ই পাইছে গৌৰৱে পাইছে এতিয়া আৰু এইটো ৰাউণ্ড গ'ল এতিয়া নেক্সট ৰাউণ্ড আৰু এটা আনিছোঁ সেই ৰাউণ্ডটো হৈছে ধৰা তোমাৰ এতিয়া এইটো ক'ব লাগে মই অপশ্যন দিম দুটা মানে কেইবাটাও দিম মানে ধৰা যিকোনো তাৰ দুটা পিছত এটা চুজ কৰিব লাগে তাৰপিছত চুজ কৰি পিনি যাৰ নাম ল'বা তাৰ বিষয়ে অলপ ক'ব লাগিব এতিয়া ফাৰ্ষ্ট টাইমত আহিলোঁ ছ'চিয়েল মিডিয়াৰ পৰা আহিছোঁ ইউটিউব আৰু টিকটক দুটা ভিতৰত তুমি ইউটিউব কিয় ইউটিউবটো সেইকাৰণে ভাল পাওঁ কিয় সেই ইউটিউবটোৰ জহত বহুতখিনি বস্তু মানে সেই বহুত মৰম পাওঁ টিকটকতো পাওঁ কিন্তু ইউটিউবত বহুত মৰম পাম কিয়নো এই মানে মই যেতিয়া ৰাস্তা দি যাওঁ মোৰ ঘৰৰ ওচৰতে বহুতখিনি ছাবস্ক্ৰাইবাৰ আছে তাৰপিছত মোৰ সিফালেও বহুত ছাবস্ক্ৰাইবাৰ আছে স্কুলত ছাবস্ক্ৰাইবাৰ আছে মানে নিজৰ চেনেলটোৰ নামেদি মাতিলে বহুত মানে ভাল লাগি যায় আৰু সেইটো কাৰণে প্লেটফৰ্মৰ ভিতৰত মই ইউটিউব এতিয়া ধৰা তোমাৰ আৰু এটা আহিছে মুভি লৈ আহিছোঁ চিনেমা লৈ আহিছোঁ কমেডি এণ্ড ৰোমান্টিক কমেডি ভাল লাগে কমেডি কিয়নো সেই কমেডি চাই বহুত হাঁহি ওলায় সেইটো কাৰণে ভাল লাগে এতিয়া নেক্সট আৰু এটা আহিছোঁ চিনেমা জগত আহিছোঁ অভিনয় মেইন এক্টৰ এণ্ড ভিলেন এক্টৰৰ ভাল লাগে কিয় এক্টৰৰ ফাইটিং চিটবিলাক চাই বহুত ভাল লাগে এক্টৰে মাৰ কেতিয়াও নাখায় সেইকাৰণে মানে ফাইটিং চিটবিলাক চাই ভাল লাগে এতিয়া আহিছোঁ ফেভৰেটৰ ভিতৰত তোমাৰ অসম এতিয়া ফাৰ্ষ্ট অসমৰ পৰা ষ্টাৰ্ট কৰিছোঁ অসমৰ প্ৰিয় তোমাৰ ছিংগাৰজন কোন ছিংগাৰ এতিয়া মোৰ দুজনে আছে অনলি ওৱান ক'ব লাগিব নেকি অনলি ওৱান জুবিন দা জুবিন দা ফিমেলৰ প্ৰিয়ংকা ভৰালীয়া হেৰি এতিয়া এক্টৰ আহিছে এক্টৰৰ মেল কেৰেক্টাৰৰ অভিনয় চাই ভাল লাগে তোমাৰ মই যতীন দাৰ ভাল পাওঁ আৰু ফিমেলৰ মোৰ নিশিতা গোস্বামী হয় এতিয়া আকৌ আহিছোঁ অসমৰ পৰা এতিয়া আঁতৰি গৈছোঁ এতিয়া বলিউড জগতলৈ গৈছোঁ বলিউড জগতত তোমাৰ কাৰ গান শুনি বেছি ভাল লাগে কাৰ মেলৰ অৰিজিত সিঙৰ এতিয়া আহিছোঁ অভিনয় জগতৰ বলিউডৰ মেল কেৰেক্টাৰ বলিউডৰ এইটো অক্ষয় কুমাৰ এতিয়া আহিছোঁ গৌৰৱৰ ওচৰত বেলেগ এটা ইণ্টাৰেষ্টিং মুমেণ্ট যিটো মুমেণ্ট সি চবৰ পৰা লুকুৱাই আজি সেইটো ক'ব কি তোমাৰ ক্ৰাছ কোন মোৰ ক্ৰাছ হ'ল বৰষাৰ ক্ৰাছ হয় ফেভৰেট ইউটিউবাৰজনৰ নাম কোৱা মোৰ ফেভৰেট ইউটিউবাৰ বহুত আছে ন এতিয়া অসমৰ অনলি ওৱান আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশ চেত্ৰী মানে এজ এ ব্লগাৰ হিচাপে টেকনিকেল ক'ব পাৰিম টেকনিকেল হিচাপে ডিম্পু বৰুৱা ৰোষ্টাৰ হিচাপে অসমৰ দেখা শ্বৰ্ট মুভি হিচাপে VIP হেৰি ভূকন নাটক ইণ্টাৰভিউ ভূকন দাই ভাল লাগে কিয় আমাৰ অসমত ভূকন দাই ষ্টাৰ্ট কৰিছিলে ভূকন দাই ভাল লাগে তাৰপৰা হেৰি ইউটিউবৰ হেৰি গ'ল ফেভৰেট তুমি এতিয়া টিকটক ষ্টাৰ্ট কৰিছা ফেভৰেট টিকটকাৰ কোন তোমাৰ ফেভৰেট টিকটকাৰ মোৰ চোৱা নাই এতিয়ালৈকে মোক কিয় ফলোইং আপুনি চাই যাব পাৰে ফলোইং ফেভৰেট টিকটকাৰ এটাও নাই মোৰ জিৰ' ফলো মানে ফলোইং জিৰ' নহয় মানে ফেভৰেট টিকটকাৰ নাইয়ে তাত মোৰ অকল ফ্ৰেণ্ডবিলাক আছে মোৰ ছাবস্ক্ৰাইবাৰ যদি চাই আছা মইনা কিউ চেনেলটো আগতে কৈছোঁ ছাবস্ক্ৰাইব কৰি দিবা কিয় বহুত মানে ভাল লাগিব মানে এতিয়া পিছলৈ আছে এইটো মাজতে হৈছে পিছলৈ আৰু অকণ আছে তো ছাবস্ক্ৰাইব কৰি দিয়া ভিডিঅ'টো লাইক কৰি দিবা আৰু অকণমান ভিডিঅ'টো অকণমান আগবঢ়াই লৈ যাবা শ্বেয়াৰ কৰি দিবা যদি তোমালোকৰ হোৱাটছআপ ষ্টেটাছ আছে দি দিবা ষ্টেটাছ ফেচবুকত অকণ শ্বেয়াৰ কৰি দিবা কিয়নো মইনা কিউ চেনেলটো অকণ আগবাঢ়ি গ'লে ভাল লাগিব কি অসমীয়া চেনেলটো আগবাঢ়ি গ'লে চবৰে ভাল লাগে তো অকণমান আগবঢ়াই দিবা ইয়াৰ ক্লিপ এটা আপোনালোকে টিকটকত পাব মইনা __143 তাত পাই যাব